পিপল, এটি নতুন ভিডিঅ'ৰ সৈতে মই আকৌ আহিলোঁ। আজি মই ঘৰলৈ যাম, ট্ৰেইনেৰে যাম। এতিয়া 3টা বজাত মোৰ ট্ৰেইন আছে। তো মই ভাবিলোঁ আপোনালোকক মোৰ জাৰ্ণিটো দেখাওঁ, কি কৰোঁ কি নকৰোঁ, কেনেকৈ যাওঁ, সকলোখিনি। বাকী ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে। মই ওলাইছোঁ ঘৰলৈ যাবলৈ, যিহেতু মোৰ ৰুমত কোনো নাই, সেইবাবে সকলোখিনি বান্ধি কুন্ধি ভালদৰে জাপি মেলি থৈ যাব লগা হৈছে। এয়া আপোনালোকে মোৰ গোটেই জাৰ্ণিটো দেখা পাব। মই দেখাই যাম আপোনালোকক। মোৰ এয়া বেগ পেকিং হৈ আছে, এইবোৰ চব বস্তু ঢাকি ঢুকি থৈ গৈছোঁ, চব বন্ধ কৰি। এনেকুৱা পৰিস্থিতিবোৰত ঘৰলৈ মালৈ মনত পৰে, কিয়নো সদায় দেখোঁ মায়ে প্ৰত্যেকটো বস্তুৰ দায়িত্ব লয়, তলা মাৰিছোঁনে নাই, লাইট অফ কৰিছোঁনে নাই। সেই বস্তুবোৰ যেতিয়া ঘৰত আছিলোঁ ইমান চিন্তা কৰিব লগা হোৱা নাছিলে, কিন্তু এতিয়া প্ৰত্যেকটো বস্তুৱে ধ্যান ৰাখিব লগা হৈছে। যেনেকৈ গেছটো বন্ধ কৰিলোঁ নে নাই, ফ্ৰিজটো বন্ধ কৰিলোঁ নে নাই। যিহেতু আমাৰ ঘৰটো প্ৰায় 10-15 দিন বন্ধ থাকিব, এই প্ৰত্যেকখিনি কথাত ধ্যান দিব লগা হয়। তো তেতিয়া ভাবোঁ কিমান দায়িত্ব ল'ব লাগে আচলতে। বাকী মোৰ জাৰ্ণিটো সম্পূৰ্ণ আপোনালোকে চাব। মই কলকাতাৰ পৰা গুৱাহাটী, তাৰপাছত গোলাঘাট মই কেনেদৰে যাওঁ, কি কৰোঁ বাটত, আৰু টিফিন কিবাকিবি বনাই লৈছিলোঁ, কিন্তু আপোনালোকক দেখুওৱা নহ'লে, কিয়নো মোৰ আজি খুব লৰালৰি হৈছিলে, সেইবাবে আপোনালোকক দেখুওৱা নহ'লে। বাকী খাওঁতে দেখাম আৰু সিমানেই। আপোনালোকে চাই যাওক ভিডিঅ'টো, একেবাৰে শেষলৈকে চাব, কমেণ্ট কৰি জনাব। আপোনালোকৰ কমেণ্টবোৰ পঢ়ি বিৰাট ভাল লাগে। মই কেব মাতিলোঁ, এতিয়া মোৰ কেব পাবহি। মোৰ ফুলখিনি এনেদৰে থৈ গৈছোঁ, ওচৰত পানী এনেকৈ দি থৈ গৈছোঁ। এজন দাদাক কৈ থৈ গৈছোঁ পানী দি থাকিব মাজে মাজে। এতিয়া 1:30 বাজিছে, মোৰ 3টাত ট্ৰেইন। মই ওলাইছোঁ বেগ চেগ বান্ধি। এইটো অকল মোৰ খানাৰ বেগ, যি টিফিন ভৰাই লৈছোঁ সেইবোৰ অকল। ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ, মোৰ জাৰ্ণি আৰম্ভ চাপুৰজিৰ পৰা অসমলৈকে। भैया 1 घंटा लगेगा ना? नहीं अच्छा, नहीं लगेगा। टाइम अगर 1 घंटा लगेगा तो मेरे को तो पब्लिक कुछ देगा। अच्छा, 1 घंटा नहीं लगेगा तो टाइम से पहुंच जाएंगे, टाइम है तब। और 1 घंटे से ऊपर भी लग सकता है। अगर ट्रैफिक कम हुआ तो 30-40 मिनट्स में पहुंच जाएंगे शायद ना। ज़्यादा से ज़्यादा 45 मिनट। 45, हाँ। इस टाइम वैसे उतना ट्रैफिक होना नहीं चाहिए, क्या पता, फेस्टिव सीजन है, धनतेरस है, आज हो भी सकता है भीड़। এয়া নিজকে চাই চাই মই কি ভাবিছোঁ জানেনে? এতিয়া 1 ঘণ্টাও হোৱা নাই আৰু 36 ঘণ্টা মই জাৰ্ণি কৰিব লাগিব। মোৰচোন ভাগৰে লাগিলে। আহি থাকোঁতেই বাটত আমি জামত ফচিলোঁ। ইফালে মোৰ ট্ৰেইনলৈ লেটেই হৈছিলে, কিন্তু জামত ফচিলোঁ যদিও একেবাৰে বেয়া হ'ল বুলি ক'ব নোৱাৰি, কিয়নো মই যোনটো জেগাত জামত ফচিলোঁ সেই জেগাডোখৰ দক্ষিণদাৰী। আগৰ দুৰ্গা পূজাৰ ভিডিঅ'টোত হয়তো দেখিছে, দক্ষিণদাৰী অঞ্চল। ইয়াতে এখন মাটিৰ বস্তুৰ বজাৰ আছে। যিহেতু মই দিৱালী বুলি ঘৰলৈ আহি আছিলোঁ, সেইবাবে তাৰ পৰাই কেইটামান চাকি কিনি ল'লোঁ। ये सब कितना बड़ा वाला? ये 35। दिया कैसे दिया? मुझे कम करके दीजिए ना, इसका भी एक दे दीजिए। वो सब मिला के 100 में करिए ना। ठीक है। কোনোমতে ষ্টেচন পালোহি। 3টা বজাত মোৰ ট্ৰেইন আছে। এতিয়া 2:45 হৈছে। যিহেতু মোৰ বেগটো অলপ গধুৰ আছিলে, আজি খুলি লৈছোঁ মই। তেওঁ উঠাই থৈ যাব একেবাৰে। আচলতে সময়তেই ওলাইছিলোঁ, যিহেতু আগতে আপোনালোকে দেখা পালে ভিডিঅ'টোত জামত ফচি গ'লোঁ, সেইবাবে বহুত সময় গুচি গ'ল। আমি প্ৰায় আধা ঘণ্টা 45 মিনিট আগতেই ষ্টেচন পাব লাগিছিলে। একেবাৰে ষ্টেচনত বহি ভিডিঅ'টো দেখাম, আপোনালোকে চাই থাকক।
কৰি কোনোমতে পালোহি। বাকী চাই থাকক ভিডিঅ'টো আপোনালোকে। মই গৈ আছোঁ ট্ৰেইনত, একেবাৰে টাইমত ট্ৰেইন এৰিছে। মই বহুত বেয়া এটা ছিট পাইছোঁ, কিন্তু ফৰ দ্য টাইম বিং মই ইয়াতে বহি আছোঁ। অলপ পাছত নিজৰ ছিটলৈ শ্বিফ্ট কৰিম। এইবাৰ মই পাইছিলোঁ ওপৰৰ ছিটটো, সেইবাবে ৰাতিটোৰ কাৰণে মই মোৰ বিচনাখন ৰেডি কৰি আছোঁ। মোৰ বিচনা ৰেডি আৰু এতিয়া মই চাম চিনেমা। চিপছ খাই খাই মই এতিয়া চিনেমা চাম। মই য'ত বহিছোঁ তাৰ তলত ফেমিলি আছে। আপোনালোকে কেতিয়াবা এনেকৈ জাৰ্ণি এক্সপিৰিয়েঞ্চ কৰিছে নাই বাৰু, অকলে ট্ৰেভেল কৰা ইমান দূৰ? মোক প্লিজ জনাব কমেণ্ট কৰি। চিনেমা চাওঁতে চাওঁতে মোৰ টোপনিয়ে ধৰিলে, সেইবাবে অলপ সময় শুই ল'লোঁ আৰু শুই উঠি মই ঘৰৰ পৰা বনাই অনা টিফিন খাইছোঁ। আজি মোৰ টিফিনত এয়া আছে নিমখীয়া চেৱাই। আপোনালোকে বাৰু কেতিয়াবা এনেদৰে বনাই খাই পাইছেনে? যদি খাইছে মোক প্লিজ কমেণ্ট কৰি জনাব। মই এই ৰেচিপিটো শিকিছিলোঁ মোৰ ৰুমমেট বাৰ পৰা। পিছে খাবলৈ টেষ্টিয়ে লাগিছে। যেতিয়া অকলশৰীয়াকৈ ট্ৰেভেল কৰা হয়, সদায় ওপৰৰ ছিটটোৱে লোৱা উপযোগী। কিন্তু এটা প্ৰব্লেম, সেয়া চাওকচোন মোৰ মূৰটো ওপৰত লাগিয়ে গৈছে। হিলিবও নোৱাৰি, একো কৰিব নোৱাৰি। কিন্তু একেবাৰে ছেফ জেগা এই ওপৰৰ ছিটটো। তেতিয়া বাজিছিল প্ৰায় 9টা আৰু মই বহিছোঁ ডিনাৰ কৰিবলৈ। আজি মোৰ ডিনাৰত আছে পোলাও আৰু লগত পটলৰ গ্ৰেভি। পটলৰ গ্ৰেভিটো মই নিজেই বিশ্বাস কৰিব পৰা নাই যে ময়েই বনাইছিলোঁ। ইমান যে টেষ্টি হৈছিল নহয়। আপোনালোকক যদি ইয়াৰ ৰেচিপিটো লাগে মোক প্লিজ কমেণ্ট কৰি জনাব। মই আপোনালোকক নেক্সট ভিডিঅ'ত কেতিয়াবা দেখুৱাম। ভাত পানী খাই মই শুবলৈ ল'লোঁ। ট্ৰেইনত আৰু বেলেগকৈ প্ৰডাক্টিভ কাম কৰিব লগা একোতো নাছিল, সেইবাবে ভাবিলোঁ এখন চিনেমাকে চাওঁ। এই ভিডিঅ'টো ৰাতি প্ৰায় 3:30 মান বজাত। তেতিয়ালৈ আমি পাইছিলোঁগৈ নিউ জলপাইগুৰিত। আমাৰ ডবাটোৰ প্ৰায়খিনি মানুহ নিউ জলপাইগুৰিত নামি গৈছিল, সেইবাবে ডবাটো একেবাৰে খালীয়েই হৈ গৈছিল। আৰু ময়ো ওপৰৰ ছিটৰ পৰা আহি তললৈ নামিলোঁ, কিয়নো মোৰ তলত বহি থকা ফেমিলিটোও 3:30 বজাতেই নামি গ'ল আৰু মই অকণমান আৰামকৈ শুলোঁ। গুড মৰ্ণিং এভৰিৱান। এতিয়া 8:30 হৈছে। মই ক'ত পাইছোঁহি ধৰিব পৰা নাই। ক'ত পাইছোঁহি একো ধৰিব পৰা নাই। উঠোঁ, ব্ৰাছ কৰি কিবা এটা খাম। চাই আহক আপোনালোকে ভিডিঅ'টো। গছ গছনিবোৰ দেখি আপোনালোকে নিশ্চয়কৈ গম পাইছে যে মই অসম সোমাই গ'লোহি। একেবাৰে নিজৰ পৰিৱেশ নহয় জানো? ব্ৰাছ কৰি অকণমান গ্ৰুমিং কৰি লৈছোঁ, যাতে অলপ ফ্ৰেছ লাগে দিনটোলৈ, কিয়নো মই আৰু প্ৰায় 10 ঘণ্টা ট্ৰেভেল কৰিব লগা আছিল। ঘৰৰ পৰাই স্প্ৰাউটছ লৈ আহিছিলোঁ, সেয়াই আজি ব্ৰেকফাষ্ট কৰিলোঁ। কৰি দিব মেকআপ কৰি দিব। আৰু আহি আমি এয়া পালোহি ইতিহাসে গৰকা নৰনাৰায়ণ সেতু। হয়তো আপোনালোকক নৰনাৰায়ণ সেতুৰ বিষয়ে বিশেষকৈ জনোৱাৰ প্ৰয়োজন নাই। ইমান ধুনীয়া লাগিছিল, মই ভাবিলোঁ এটা ভিডিঅ' বনাই লওঁ। যিহেতু ব্লগ বনাই আছিলোঁ, এয়াতো দেখুওৱা একেবাৰে প্ৰয়োজন আছিল। কোনোমতে মই পালোহি কামাখ্যা ৰেলৱে ষ্টেচন।
ট্ৰেইন অকণমান সময় লেট আছে, অলমষ্ট 1 hour লেট। কামাখ্যাৰ নেক্সট যোনটো ষ্টপেজ গুৱাহাটী ৰেলৱে ষ্টেচন, তাতে মই নামিম। তাৰ পাছত মই নেক্সট ট্ৰেইনত যাম গোলাঘাট। চাই থাকক আপোনালোকে। গুৱাহাটী ৰেলৱে ষ্টেচন। মই গুৱাহাটী ৰেলৱে ষ্টেচন পালোহি, যদিও মোৰ জাৰ্ণি এতিয়ালৈকে শেষ হোৱা নাই। মই যাব লাগিব গোলাঘাটলৈকে। আপোনালোকে চাই থাকক ভিডিঅ'টো। ছেফলি মই গুৱাহাটী ষ্টেচন পালোহি। গুৱাহাটী ষ্টেচন পাই ইমানেই লৰালৰি হ'ল, মোৰ একো খাবলৈকে নহ'ল। এয়া চাওকচোন, প্ৰথম খিৰিকী ময়ে খুলিছোঁ, কাৰণ কি পিছৰখন ট্ৰেইন প্লেটফৰ্মত লাগিয়ে আছিল। উফ, বস্তু দাঙি দাঙি ইমান যে ভাগৰ লাগিল, মই আইচক্ৰীম এটাকে খাই ল'লোঁ প্ৰথমতে। মই এটা চেণ্ডউইচ পেক কৰিছিলোঁ, সেইটো খাই আছোঁ। নট ছ' টেষ্টি, খালি ভোক লাগিছে সেইবাবে খাইছোঁ। এণ্ড ফ্ৰম গুৱাহাটী টু গোলাঘাট ইট উইল টেক अराउंड 7 hours और 7 hours और जर्नी। सो आप लोग देखते रहिए। हम आसाम दिखाएंगे। जो मेरा सब्सक्राइबर्स है, नॉन एसमी सब्सक्राइबर्स, वो लोग आसाम देखे नहीं हैं, कभी आए नहीं हैं, मोस्टली आए नहीं हैं, तो सबको दिखाएंगे आसाम कैसा है, कैसा दिखता है। बाकी जुड़े रहिए, लास्ट तक देखिए वीडियो। घर पहुँचेंगे रात का 9:30-10 बजे आसपास, तो देखते रहिए आप लोग। আনৰ দেশৰ পৰা উভতি আহোঁতে ফুৰি চাকি ঘৰমুৱা হৈ, জ্বলা নাই হিয়াজাৰ স্বদেশ প্ৰেমেৰে, আছেনে কোনোবা এনিৱে। আমাৰ অসমখন সঁচাকেই বৰ ধুনীয়া নহয়নে? মোৰ বিশ্বাস কৰক, গোটেই ৰাস্তাটো এনেকুৱা লাগিছিল যেন অকল ভিডিঅ'কেই বনাই থাকোঁ। আহি থাকোঁতে বাটতে কিবা এটা খাবৰ মন গ'ল। এই বৰ্তাজনে চাওকচোন, খুব টেষ্টিকৈ চানা বনাইছিল। মই চানাকে খাই ল'লোঁ। বেলি লহিয়ালে, মোৰ যাত্ৰাও প্ৰায় শেষ হওঁ হওঁ হ'ল। মোৰ মৰমৰ গোলাঘাটখন পাই গ'লোহি। চাওকচোন, দিৱালীৰ কাৰণে গোটেই সজাই পৰাই পেলাইছে। মোৰ মা আৰু ভণ্টি আহি আছে ষ্টেচনৰ পৰা নিবলৈ। ঘৰলৈ অহাৰ হেঁপাহবোৰ বহুত বেলেগ নহয়নে? মোৰ জাৰ্ণিটো ইয়াতে শেষ হ'ল। মোৰ ভিডিঅ'টো ইমান শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আকৌ আহি আছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। চাই থাকিব আপোনালোকে।